নমস্কাৰ, মধু বাটিকা আসাম ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, দোল পূৰ্ণিমা ফাল্গুন উৎসৱ 2022 বৰ্ষৰ 18 মাৰ্চ শুক্ৰবাৰে ফাল্গুন পূৰ্ণিমাৰ আগৰ 8 দিন অৰ্থাৎ ফাল্গুন চান্দ্ৰমাহৰ শুক্লা অষ্টমী তিথিত 10 মাৰ্চৰ পৰা 17 মাৰ্চলৈ হলাস্তক সময়। প্ৰবাদ আছে যে এই হলাস্তক সময়খিনিত দৈত্য ৰজা হিৰণ্যকাশ্যপে পুত্ৰ প্ৰহ্লাদক ভগৱান শ্ৰীবিষ্ণুক ভক্তি কৰাৰ বাবে নানা শাস্তি দি বধ কৰিবলৈ চেষ্টা কৰিছিল আৰু ভগৱানৰ কৃপাত ভক্ত প্ৰহ্লাদৰ জীৱন ৰক্ষা পৰিছিল। শেষত হিৰণ্যকাশ্যপৰ ভগ্নী হোলিকাই পৰম ভক্ত প্ৰহ্লাদক কোলাত লৈ পুৰিবলৈ চেষ্টা কৰাত হোলিকা পুৰি ভস্ম হ'ল আৰু ঈশ্বৰৰ কৃপাত ভক্ত প্ৰহ্লাদ ৰক্ষা পৰিল। অসতৰ ওপৰত সৎ বা সাধুৰ বিজয়, অধৰ্মৰ ওপৰত ধৰ্মৰ জয় এই হোলিকা ভস্ম হোৱা দিনটোতেই। আৰু সেয়ে ধৰ্মজয়ৰ উৎসৱ হিচাপে হোলিকা দাহন কৰি হোলী নামেৰে এই উৎসৱ সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হয়। দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণই ব্ৰজধামত হোলিকা দাহনৰ লগতে বসন্ত উৎসৱ হিচাপে নানা ৰঙৰ আবিৰেৰে খেল ধেমালিৰে এই উৎসৱ পালন কৰিছিল। গতিকে 18 মাৰ্চ শুক্ৰবাৰে দোল উৎসৱৰ আনন্দত ভাগ লওক। পুৰণি আখুয়া হিংসা পাহৰি সম্প্ৰীতিৰ আনন্দ লওক। হলাস্তক সময়খিনি 10 মাৰ্চ বৃহস্পতিবাৰৰ পৰা 17 মাৰ্চ বৃহস্পতিবাৰলৈ। এই সময়খিনিত জ্যোতিষ শাস্ত্ৰমতে মহাকাশত গ্ৰহ নক্ষত্ৰ তৰাবিলাকৰ বিষাক্ত প্ৰভাৱ বা ক্ৰূৰ প্ৰভাৱ থাকে, অনিষ্টকাৰী প্ৰভাৱ থাকে আৰু সেইবাবে এই হলাস্তক সময়খিনিত কোনো শুভ মাংগলিক কাম যেনে বিবাহ, অন্নপ্ৰাশন্ন, চূড়াকৰণ, গৃহ আৰম্ভ, গৃহ প্ৰৱেশ আদি কাম কৰিব নালাগে। আন এটি প্ৰবাদ মতে শিৱ মহাদেৱৰ তপস্যা ভংগ কৰিবলৈ গৈ মহাদেৱৰ ক্ৰোধাগ্নিত কামদেৱ ভস্ম হৈছিল এই হলাস্তক সময়ত। গতিকে হলাস্তকৰ সময়ত কোনো শুভ মাংগলিক কাৰ্য আৰম্ভ নকৰিব। দোল পূৰ্ণিমা আৰু ফাল্গুন উৎসৱৰ শুভকামনা থাকিল আপোনালোকলৈ। মধু বাটিকা চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি আগবঢ়াই নিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।